গুড মৰ্ণিং ফ্ৰেণ্ড। AI এফিলেটছৰ সমূহ এফিলেটলৈ মই ৰঞ্জিত নাথে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা টপিকৰ বিষয়ে মোক কুৱেশ্যন কৰি আছিলে, যিটো যথেষ্ট কুৱেৰিয়েবল টপিক হয়, যিটোৰ বিষয়ে মই আপোনালোকক জনাব ওলাইছোঁ। বহুতৰ কুৱেশ্যন আছিলে যে আমি আচলতে মাৰ্কেটিংটো বা আমি টিমটো কমিউনিটিটো ডেভেলপ কেনেকৈ কৰিম। তো বহুতৰ কুৱেশ্যন সেইটো আছিলে যে আমি কমিউনিটিটো ডেভেলপ কেনেকৈ কৰিম, কমিউনিটিটো ডেভেলপ কৰিলে আমাৰ কিদৰে প্ৰফিট হ'ব। বহুতৰ কুৱেশ্যন সেইটো আছিলে। কথাটো হ'ল কি, আপোনালোকে লেগ হিচাপে ল'ব পাৰে। লেগ হিচাপে যদি ডেভেলপ কৰে তেতিয়াহ'লে আপোনালোকৰ এটা ভাল বেষ্ট বেনিফিট পাব পাৰে। মই মোৰ এইটো আইডিটো খুলি ৰাখিছোঁ, পাৰ্টনাৰত ক্লিক কৰিব। আপোনালোকে দেখিছেনে মোৰ ইয়াত 1 2 3 4 5 6 7টা, একচুৱেলি মোৰ 7টা লেগ বনাইছোঁ, বাট আপোনালোকে 3টা বা 4টা লেগৰ দ্বাৰা ষ্টাৰ্ট কৰিব পাৰে। আপোনালোকে কি কৰিব, ওপৰৰ লেগটো বাৰু মই এতিয়া ইউজ কৰা নাই। আপোনালোকে কি কৰিব, এই পাৰ্টিকুলাৰলি কেইটামান লেগ বনাব, যাতে আপোনালোকৰ তাৰ সেই লেগৰ তলে তলে আপোনালোকে কি কৰি যাব, দি যাই থাকিব। তো এনেকুৱাকৈ দেখিছে নহয় আপোনালোকে, এনেকৈ লেগৰ তলে মোৰ অসংখ্য বা বহুত হিউজ নাম্বাৰ অফ পিপুল মোৰ লগত জড়িত হৈ গৈছে। তো ঠিক এইদৰে প্ৰতিটোৰ লগতে তেনেকুৱাকৈ হিউজ নাম্বাৰ অফ পিপুল জড়িত হৈ গৈছে। তো আপোনালোকে চাওক, এনেকৈ আপোনালোকে লেগটোত গুৰুত্ব দিব। এই কথাটো আপোনালোকে নিশ্চয় বুজি পালে যে লেগটো কেনেকৈ বনাম। বহুতে কি কৰে, আপোনালোকৰ ডাইৰেক্টলি জইন দি থাকে। যেতিয়া ডাইৰেক্টলি জইন দিয়ে তেতিয়াহ'লে বহুতকেইটা লেগ হৈ যায়। গতিকে সমস্যাটো কি হয়, বহুতকেইটা লেগ হ'লে একেলগে মেনেজ কৰাটো হয়তো সম্ভৱ নহয়। সেইটো কাৰণে আপোনালোকে ট্ৰাই কৰিব হাইয়েষ্ট 4টা বা 5টা, তাতকৈ বেছি লেগ বনালেও সমস্যা হয়। মোৰ ক্ষেত্ৰত 7টা লেগ হৈছে বাৰু, মোৰ বৰ বিশেষ অসুবিধা নহয়। হয়তো আপোনালোকৰ যদিহে অলৰেডি নেটৱৰ্ক মাৰ্কেটিং বা সেই লেভেলৰ, তেনেহ'লেতো আপোনালোকৰো প্ৰব্লেম নহয়। বাট যদি আপোনালোকে বেকগ্ৰাউণ্ডটো নেটৱৰ্ক মাৰ্কেটিঙৰ অলৰেডি হোৱা নাই বা নেটৱৰ্ক মাৰ্কেটিং কমপ্লিটলি নতুন, দেন তেতিয়াহ'লে আপোনালোকে সেইটো হয়তো প্ৰব্লেম পাব পাৰে। তো নিশ্চয় বুজি পালে ষ্ট্ৰাকচাৰটো কিদৰে লগাব লাগিব। এতিয়া কথাটো হ'ল, ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে এইদৰে ষ্ট্ৰাকচাৰটো লগালে কি প্ৰফিট হ'ব, মই আপোনালোকক সেইটো কথা শ্বেয়াৰ কৰিছোঁ। চাব, পেটাৰ্ণত আহিব। মই ফাৰ্ষ্ট হাউ টু আৰ্ণ অপশ্যনত আহিছোঁ। হাউ টু আৰ্ণ অপশ্যনত অহাৰ লগে লগে ইট ইজ পচিবল টু বিল্ড কেৰিয়াৰ উইথ IRB নেটৱৰ্ক অপশ্যনত আহিছোঁ। তো মই ফাৰ্ষ্ট লেভেলত আপোনালোকক দেখাইছোঁ। তো ফাৰ্ষ্ট লেভেলত আপোনালোকে ইয়াতে ক্লিক কৰক, ইয়াতে অপশ্যনটোত। তো চাব, ফাৰ্ষ্ট লেভেলত আপোনালোকে কি পাৰ্চেণ্টত থাকিব, 5% থাকিব। 5% আপোনালোকে যেতিয়া জইনিং কৰে তেতিয়াৰ পৰাই আপোনালোকে 5% লেভেলত আহি যায়। নেক্সট লেভেলটো হৈছে আপোনালোকৰ 4096, অৰ্থাৎ আপোনালোকৰ যদি ডাউন লাইনত বা আপোনালোকৰ তলত যদি 4096 এমাউণ্ট ইনভেষ্ট হয়, তেতিয়াহ'লে আপোনালোকে 6%ত আহি যাব আৰু আপোনালোকে $100 বনাছ পাব। এতিয়া এইখিনি পাব কেনেকৈ বা এইখিনি পোৱাৰ কাৰণে ক্ৰাইটেৰিয়া কিটো, আপোনালোকৰ তলত ডেফিনেটলি 5%ৰ মানুহ থাকিব আৰু আপুনি 6%ত আছে। এতিয়া কথাটো হ'ল, আপুনি 6%ত, তেওঁ 5%ত, 1%ৰ গেপিং আছে। তো আপোনাৰ ডাউনলাইনত যিমানবিলাকে টপ আপ কৰিব, তেওঁলোকৰ পৰা আপুনি 1% পাই থাকিব। এইটোতো হ'ল পাৰ্চেণ্টেজ। আপুনি নৰ্মেলি এটা লেগৰ দ্বাৰাও পাৰ্চেণ্টেজটো এচিভমেণ্ট কৰিব পাৰে। কিন্তু কথাটো হ'ল, যিটো বনাছটো এচিভমেণ্টৰ কাৰণে আপোনাৰ মিনিমাম 2টা লেগ হোৱাটো প্ৰয়োজন আৰু 2টা লেগতে ইনভেষ্টমেণ্ট হোৱাটো প্ৰয়োজন। নিশ্চয় বুজি পালে ফাৰ্ষ্ট ক্ৰাইটেৰিয়া। যথেষ্ট সহজ, উইদিন 7 days, কিছুমানে হয়তো এমাহৰ ভিতৰত পাই যায়, বাট কোনো অসুবিধা নাই। ছেকেণ্ড লেভেলটো হৈছে, যিটো ছেকেণ্ড লেভেল বুলি ধৰা হৈছে, সেইটোত আপোনালোকৰ তলত ইনভেষ্টমেণ্ট $8,192 হ'ব লাগিব। তেতিয়া আপুনি 7%ত গুচি যাব, অৰ্থাৎ আপোনাৰ তলত কি থাকিব, হয়তো 5%ত থকা মানুহো থাকিব আৰু হয়তো 6%ত থকা মানুহো থাকিব। তেওঁলোকৰ পৰা আপুনি গেপিং কমিশ্যনটো পাই থাকিব যিমান বাৰে তেওঁলোকে টপ আপ কৰে। বাকী আপুনি বনাছ হিচাপে 500 পাব, কিন্তু কণ্ডিশ্যন এটাই, এটা লেগত হ'ব নোৱাৰে, আপোনাৰ ডেফিনেটলি 2টা লেগ হ'ব লাগিব। আৰু এটা কণ্ডিশ্যন আপোনালোকে মনত ৰাখিব, আপুনিও 7%ত আছে, আপোনাৰ ডাউনলাইনো যদি 7%ত আছে, সেই লেগৰ পৰা আপোনাৰ তাত প্ৰফিটটো নাহে, কাৰণ তেওঁ 7%ত তেওঁৰ তাতহে আহিব। গতিকে এই কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। নেক্সট লেভেলটো হৈছে আপোনালোকৰ 32,768, যিটোত আপোনালোকে পাৰ্চেণ্টেজ হিচাপে 9% পাব। বহুত ভাল লেভেল এইটো লেভেলত পাৰ ডে' বহুত ধুনীয়া এটা ইনকাম আহে আৰু লগতে বনাছ আপোনাৰ $1,500 হিচাপে আপুনি পাব। মেনেজাৰ ৰেংক হয়,
নেক্সট লিডিং মেনেজাৰ ৰেংক পাবলৈ অকণমান দিগদাৰী হয় বা অলপ প্ৰব্লেম হয়, অলপ কষ্ট কৰিব লগা হয়। এইটোত আপোনাৰ 10.5% আহিব আৰু আপোনাৰ কমিশ্যন বা বনাছ আপোনাৰ 2500। গতিকে বহুত ডাঙৰ এমাউণ্ট। 25 হ'লে এপ্ৰক্সিমেটলি 2 lakhs বা 2 lakhsৰ এবভ, এপ্ৰক্সিমেট 2 lakhs ধৰক, 2 lakhs মান আপোনাৰ এমাউণ্ট আহিব। আৰু এইটোৰ কাৰণে আপোনাৰ তলত ডাউনত হ'ব লাগিব 65,536। নিশ্চয় বুজি পালে এইখিনি। আপোনাৰ নেক্সট হ'ল 12%। আপোনাৰ 5,000 আপোনাৰ USDT আপোনাক দিব, 4 lakhs এপ্ৰক্সিমেটলি। আৰু আপোনাৰ চেলছ হ'ব লাগিব 1,31,000 তলত আপোনাৰ ডাউন লাইনত, আৰু তেতিয়া আপুনি 12%ত আহি যাব। তো নেক্সট লেভেলত চেম টু প্ৰচিডিউৰ ডাইৰেক্টৰ লেভেলত এইটো আপোনাৰ ঠিক সেইদৰে লিডিং ডাইৰেক্টৰত 14%, VIP ডাইৰেক্টৰত 15% প্লাছ 50,000 USDT, লগতে চেলছ ইমান হ'ব লাগিব। আৰু আপোনাৰ ৰুবি ডাইৰেক্টৰত 15% আৰু আপোনাক তেওঁলোকে 1,50,000 USDT দিব বনাছ হিচাপে। এনেকুৱাকৈ আপোনালোকে গৈ এটা ভাল লেভেল এচিভ কৰিব পাৰিব, যিটোত একেবাৰে হায়েষ্ট লেভেলটো আপোনালোকে চাব। হায়েষ্ট লেভেলটো আপোনালোকৰ 50 lakhs USDT, য'ত আপোনালোকে কেলকুলেটাৰে আপোনালোকৰ কাম নকৰিব। তো ভাবক ইমান ডাঙৰ এটা প্লেটফৰ্ম, য'ত আপোনালোকে যদি মনোযোগেৰে লাগে তেতিয়াহ'লে এই প্লেটফৰ্মটোৰ পৰা এটা ভাল লেভেলৰ ইনকাম আপোনালোকে জেনেৰেট কৰিব পাৰে। আৰু যথেষ্ট কঠিনো নহয়, আপোনালোকে জাষ্ট ইমেইল ID আৰু তেওঁলোকৰ ভেলিড নেমটো ল'ব। মনত ৰাখিব, নেমটো ভেলিড হোৱাটো যথেষ্ট প্ৰয়োজন। ভেলিড নেমটো ল'ব, ভেলিড নেমটো লোৱাৰ পিছত আপোনালোকৰ কাম ফিনিছ। তেওঁক জইন কৰি দিলক, তেওঁক ফ'ল' আপ কৰি থাকিলে, তেওঁ যদিহে ইণ্টাৰেষ্টেড, যদিহে তেওঁ ৰিস্ক অলপ ল'ব পাৰে, দেন তেওঁ এটা ভাল লেভেল এচিভ কৰিব পাৰিব। মই আপোনালোকক দেখাইছোঁ মোৰ ইনকাম, জাষ্ট মই ষ্টাৰ্ট কৰিছোঁ, মোৰ বেছি দিন হোৱা নাই। মোৰ ইনকাম আৰু লগতে ছিষ্টেমৰ আপগ্ৰেডেশ্যনৰ কাম চলি আছে, আৰু লগতে আপোনাৰ হেৰি হৈ থকাৰ কাৰণে ছিষ্টেম আপগ্ৰেড প্লাছ তেওঁলোকৰ আপোনাৰ পে'মেণ্ট গেটৱেটো লৈ থকাৰ কাৰণে মোৰ ইমানখিনি ইনভেষ্টমেণ্টটো বাঢ়ি যোৱা নাই। কিন্তু কথাটো হ'ল মোৰ তলত ইতিমধ্যে বহুতখিনি 4,000 পাৰ হৈ গ'ল ইনভেষ্টমেণ্ট, বাট মোৰ ইয়াত শ্ব' হোৱা নাই কাৰণ দেৰিকৈ লৈ আছে। তো চাওক, মোৰ তলত মই বৰ্তমানো 5%তে আছোঁ। 742 অলৰেডি মোৰ তলত ইনভেষ্ট হৈ গ'ল। ষ্ট্ৰাকচাৰত মই ট্ৰেনজেকশ্যনত আহিছোঁ, মোৰ ইয়াত প্ৰফিটো শ্ব' হ'ব। আপোনালোকে নিশ্চয় দেখিছে নহয়, মোৰ এইকেইজন ডাইৰেক্টবিলাকৰ মোৰ প্ৰফিটটো শ্ব' হৈ গৈছে। আপোনালোকে নিশ্চয় বুজি পালে যে আপোনালোকে ষ্ট্ৰাকচাৰটো কিদৰে লগাব লাগিব। মই চিম্পলি আপোনালোকক ষ্ট্ৰাকচাৰৰ বিষয়ে কৈ দিছোঁ। আপোনালোকে কি কৰিব, ইনভাইট কোড অপশ্যন আছে নহয়, ইনভাইট কোডৰ পৰা এইটো কপি কৰি লৈও আপোনালোকে কৰিব পাৰে, নতুবা আপোনাৰ ইয়াত এটা ID আছে নহয়, এইটো ID আপুনি কপি কৰিও আপুনি ডাইৰেক্টলি কোনোবাক জইন কৰাব পাৰে। কিন্তু মনত ৰাখিব, আপুনি ধৰক লেগ যদি বনাব বিচাৰে তো ডাইৰেক্ট আপোনাৰ তলত যাক দিলে তেওঁৰ তলত আৰু গাঁঠি দিবলৈ আপুনি যত্ন কৰিব। কিন্তু আপোনাৰ কি প্ৰফিট হ'ব আপুনি দেখি পালে নহয়, আপুনি গেপিং পাৰ্চেণ্টেজটো পাব। তাৰ উপৰিও মই গিফ্ট কাৰ্ডখন আপুনি কি কৰিব, সেই পাৰ্টিকুলাৰ ব্যক্তিজনক আপুনি দি দিব পাৰে, আৰু তাৰ জৰিয়তে আপুনি আপ টু 15%লৈকে প্ৰফিট জেনেৰেট কৰিব পাৰে। প্লেটফৰ্ম বহুতে ষ্ট্ৰং আৰু বহুতে হাই, ইমানেই ভাল প্লেটফৰ্ম, যিটো ধৰক মই আজিলৈকে যিমানখিনি কোম্পানীৰ লগত জড়িত হৈছোঁ, ইমান ভাল প্লেটফৰ্ম আৰু ষ্ট্ৰং প্লেটফৰ্ম পোৱা নাই। তো আপোনালোকে আপোনালোকৰ মন্তব্যৰ পৰা বিবেচনা কৰক কিমানখিনি ভাল বা তাৰ জেনুইনিটিটোৰ ফালে বিবেচনা কৰক। মই মোৰ মন্তব্যৰ পৰা বিবেচনা কৰিছোঁ, প্লেটফৰ্ম বৰ্তমানলৈকে মই যিবিলাক প্লেটফৰ্মত জড়িত হৈছোঁ সেইবিলাকতকৈ মই বেষ্ট প্লেটফৰ্ম হিচাপে পাইছোঁ, আৰু ইয়াত হয়তো বহুত ভালদৰে লাগিছোঁ। তো আপোনালোকে এনেকৈ আৰম্ভ কৰিব পাৰে, আপোনালোকে হয়তো লাগিব পাৰে। জইনিঙৰ প্ৰচেছটো খুবেই চিম্পুল। আপোনালোকে যদিহে আৰু আপোনালোকক মই আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ, বহুতে ভাবে যে নেটৱৰ্ক মাৰ্কেটিঙত ইমিডিয়েটলি বা দুদিনতে ভাল এটা ইনকাম কৰিব পাৰে। সম্ভৱ নহয়। নেটৱৰ্ক মাৰ্কেটিং বহুত ভাল লেভেল হয়, বহুত ইনকামৰ হাই লেভেলৰ ইনকাম পোৱা যায়, বাট নেটৱৰ্ক মাৰ্কেটিং এটা ডিফিকাল্টিছো আছে। মানুহে ইমান সোনকালে নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি এট্ৰাক্ট নহয়, বা ইমান জল্দি মানুহবিলাকে ইনভেষ্ট নকৰে। হয়, কঠিন আছে, কিন্তু অসম্ভৱ নহয়। আপোনালোকে কমচে কম 6 মাহটো কষ্ট কৰক, ভালকৈ কষ্ট কৰক, ভালকৈ লাগক, তেতিয়া হয়তো এটা ভাল লেভেল এচিভ কৰিব পাৰে। তো চাওক, এতিয়া জব বা চাকৰিৰ বিষয়টো আপোনালোকে জানেই, বা পোৱাটো কিমান কঠিন হৈ পৰিছে। ল'ৰা ছোৱালী ভালতকৈ ভাল হোৱাটো প্ৰয়োজন হৈ পৰিছে। এই চিটুৱেশ্যনত যদি আপোনালোকে গ্ৰ'থ কৰিব পাৰে অনলাইন মেথডৰ জৰিয়তে, ঘৰত বহি আপোনালোকে অনলাইন ৱেবিনাৰ বা অনলাইন ইউটিউবত ভিডিঅ'
বা অনলাইন প্ৰমোশ্যন কৰি য'ত আপোনালোকে গ্ৰ' কৰিব পাৰে, তেনেকুৱা প্লেটফৰ্মৰ জৰিয়তে যদি আপোনালোকে ভাল লেভেল এটাৰ ইনকাম জেনেৰেট কৰিব পাৰে, তাতকৈ আৰু ভাল সুবিধা মই দেখা নাপাওঁ। বিশেষকৈ মই অসমৰ ক্ষেত্ৰত কৈছোঁ, চাকৰি বাকৰি বা যিকোনো ইনকামৰ চ'ৰ্চ মানুহবিলাকৰ লাহে লাহে কমি আহিছে। গতিকে এই ক্ষেত্ৰত যদি উঠি অহা প্ৰজন্মই, উঠি অহা ল'ৰা ছোৱালীবিলাকে নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি গুৰুত্ব সহকাৰে লয় আৰু ইয়াক অৰিজিনেলি বুজি পায়, দেন ডেফিনেটলি ফিউচাৰ ব্ৰাইট হ'ব আৰু যথেষ্ট ভাল হ'ব। যদি কিবা অসুবিধা পায়, কিবা সঁহাৰিৰ প্ৰয়োজন হয়, মই ডেছক্ৰিপশ্যনত মোৰ লিংক আৰু মোৰ নাম্বাৰটো দি দিম, আপোনালোকে তাত মোক যোগাযোগ কৰিব পাৰে। আৰু যদিহে আপোনালোকে কিবা তেনেধৰণৰ অসুবিধাৰ সন্মুখীন হয়, মোক ডাইৰেক্টলি ফোন কৰিব পাৰে, ফোন কৰি মই আপোনালোকক জনাই দিবলৈ যত্ন কৰিম। ধন্যবাদ।